বৃষ ৰাশি কৰ্মক্ষেত্ৰত মে মাহৰ পৰা বৃহস্পতি গ্ৰহ আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত স্থিত হ'ব। এনে অৱস্থাত ই কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি কৰিব। লগতে এই সময়ছোৱাত আপুনি চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আৰু ইনচেটিভৰ দৰে অন্যান্য লাভালাভ প্ৰাপ্ত কৰাৰ যোগ আছে। যিসকল জাতক চাকৰিৰ সন্ধানত আছে তেওঁলোকে মাৰ্চ 2025ৰ পিছত নতুন চাকৰি লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত এই বছৰৰ 6 মাহত উত্তম ফলাফলৰ লাভৰ যোগ। বৃহস্পতিবাৰে হালধীয়াৰ ফুট লগালে কৰ্মক্ষেত্ৰত সুফল লাভ কৰিব। আৰ্থিক জীৱন আৰ্থিক পৰিস্থিতি মে'ৰ পৰা জুলাই পৰ্যন্ত ভালে থাকিব, কাৰণ এইখিনি সময়ত শনি মহাৰাজ আপোনাৰ একাদশ গৃহত স্থিত হ'ব। যদিহে আপুনি কোনো ডাঙৰ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে মে' 2025ৰ পিছত এই দিশত খোজ দিব পাৰে, যাৰ ফলস্বৰূপে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব। বছৰৰ প্ৰথম ভাগত ধনৰ হানিৰ সন্মুখীন হ'ব পাৰে। শুকুৰবাৰে মা লক্ষ্মীক পূজা কৰিলে আৰ্থিক দিশত শুভ ফল পাব। শৈক্ষিক জীৱন বৃষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষ 2025ৰ দ্বিতীয় ভাগ অৰ্থাৎ মে' 2025ৰ সময়খিনি অত্যন্ত ভাল হ'ব। এনে পৰিস্থিতিত আপুনি পঢ়া শুনা ভালদৰে কৰিব। শনি আৰু বৃহস্পতি এই দুয়োটা গ্ৰহে বৰ্ষ 2025ত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰলৈ উন্নতি কঢ়িয়াই আনিব। বছৰৰ আৰম্ভণিতে শিক্ষাৰ ক্ষেত্ৰত কিছু বাধা পাব পাৰে। সৰস্বতী বীজ মন্ত্ৰ আৰু গায়ত্ৰী মন্ত্ৰ সদায় পাঠ কৰা বৃষ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে উত্তম প্ৰমাণিত হ'ব। পাৰিবাৰিক জীৱন 2025 বৰ্ষত মে' মাহৰ পিছত বৃষ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন ভাল হ'ব, কাৰণ এই সময়খিনিত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহণ আপোনাৰ বাবে অনুকূল হ'ব। এনে পৰিস্থিতিত আপোনাৰ ঘৰ পৰিয়ালত সুখ শান্তি সৌষ্ঠ পাৰস্পৰিক বুজাবুজি আদি দেখা যাব। অৱশ্যে শনি দেৱতাৰ একাদশ গৃহত উপস্থিতিয়ে আপোনাক পৰিয়ালৰ দায়িত্ব নিজৰ কান্ধত ল'বৰ বাবে আৰু ঘৰত চলি থকা সমস্যাসমূহ দূৰ কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব। বছৰৰ প্ৰথম 4 মাহত আপুনি ঘৰ পৰিয়ালৰ বিবাদ বা মতভেদৰ সন্মুখীন হ'ব পাৰে, যি পাৰস্পৰিক বুজাবুজি আৰু মিলামিছাৰ অভাৱৰ ফলস্বৰূপে হ'ব পাৰে। ঘৰৰ মহিলা সদস্যক উৎসৱ পাৰ্বণত উপহাৰ দিয়ক। প্ৰেম আৰু বৈবাহিক জীৱন বছৰৰ প্ৰথম ভাগত আপুনি প্ৰেমৰ সৈতে জড়িত বিষয়ত বিফলতাৰ সন্মুখীন হ'ব পাৰে। যদিহে আপুনি বিবাহ পাশত আবদ্ধ হ'ব বিচাৰে তেনেহ'লে মে'ৰ পিছৰ সময়খিনি এনে কৰিবৰ বাবে ভাল হ'ব। মে' মাহৰ পিছত বৈবাহিক জীৱনত মধুৰতা আহিব। এই সময়খিনিত আপুনি ভাগ্যৰ সমৰ্থন লাভ কৰিব আৰু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰাপ্ত কৰিব। প্ৰেম আৰু বৈবাহিক জীৱন সুমধুৰ কৰিবলৈ জীৱনসংগীক শুকুৰবাৰে বগা মিঠাই খুৱাওক। স্বাস্থ্য 2025ত বৃষ ৰাশিৰ জাতকসকলে এপ্ৰিল 2025 পৰ্যন্ত নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। এই সময়ত নিজকে আত্মবিশ্বাসী কৰাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত। মে' মাহৰ পিছত বৃহস্পতিবাৰৰ শুভ দৃষ্টিৰ বাবে আপোনাৰ স্বাস্থ্য ভাললৈ অহা দেখা যাব। লগতে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও পূৰ্বতকৈ শক্তিশালী হ'ব। প্ৰতিকাৰ 1. প্ৰতিদিনে ললিতা সহস্ৰনাম পাঠ কৰক। 2. ঘৰত এবাৰ নাৰায়ণ পূজা নাইবা বিষ্ণু পূজা অনুষ্ঠিত কৰক। 3. গাই গৰুক বৃহস্পতিবাৰে খাদ্য দিয়ক আৰু মন্দিৰত কল নিবেদন কৰক। 4. শিৱ মন্দিৰত মাজে মাজে ডালিমৰ ৰস দিব। 5. পোখৰাজ ৰত্ন পৰিধান কৰিব পাৰে জ্যোতিষীৰ পৰামৰ্শ মতে। 6. শুকুৰবাৰে মা লক্ষ্মী চালিচা পাঠ কৰক। 7. মাতৃত তথা মাতৃতুল্য ব্যক্তিক বছৰৰ প্ৰথম ভাগত উপহাৰ দিয়ক। শুভ সংখ্যা 2, শুভ ৰং বগা, শুভ বাৰ শুকুৰবাৰ।